জুবিন হৈছে অসমৰ অসমীয়া জাতিৰ শ্ৰেষ্ঠতম সম্পদ, তাত মোৰ কোনো সন্দেহ নাই। জুবিন গাৰ্গৰ লগত পাৰ্থক্যই থাকে। জুবিন গাৰ্গৰ লগত কেতিয়াবা কথা বতৰাত আমাৰ মিল নাথাকে, আদৰ্শৰ মাজতো পাৰ্থক্য থাকে, কিন্তু তাৰ মাজতো দ্বিধাহীনভাৱে মই স্বীকাৰ কৰিম যে আজিৰ প্ৰজন্মৰ বাবে জুবিন গাৰ্গ এক সৰ্বশ্ৰেষ্ঠ উপহাৰ। আৰু জুবিনে বৰগীততো আমাক আধ্যাত্মিকতা দিয়ে। মনত যেতিয়া দুখ আৰু বেদনাৰে মনটো পৰিপূৰ্ণ হৈ থাকে, জুবিনৰ গানে আমাৰ বাবে সাৰথি হৈ পৰে। বিহুৰ সময়ত জুবিনৰ গানে আমাক মতলীয়া কৰে আৰু জীৱনৰ আনন্দৰ সময়ত জুবিনৰ গানে সেই আনন্দক আৰু অৰ্থপূৰ্ণ কৰি তোলে। আমাৰ প্ৰজন্মৰ বাবে আমি তিনিটা প্ৰজন্ম দেখিছোঁ আৰু তাৰ মাজত জুবিনৰ এক অন্যতম স্থান আছে। জুবিনক লৈ জাতিয়ে গৌৰৱ কৰে আৰু জুবিনক লৈ জাতিয়ে গৌৰৱ কৰি থাকিব।